এইখনে হৈছে গীতানগৰৰ কোটিটকীয়া মণ্ডপ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভালকৈ দেখাই আছো আপোনালোকক সম্পূৰ্ণকৈ মণ্ডপটো ভিতৰৰ পৰা বাহিৰলৈকে চাই থাকিব। ये सब जो हमारे अंदर बहुत ज्यादा बढ़ गया। हम एक दूसरे के लिए निस्वार्थ भाव से प्रेम करना नहीं जानते हैं। हमारे अंदर जो नेगेटिविटी है उसको व्रत लो। कुछ दिन कम से कम हम अपने आप को दुश्चिंता से व्रत ले। बाकी खान पान का व्रत तो साल साल लिया, लेकिन नेक्स्ट डे से फिर से वही खान पान, अर्थात अपने अंदर আমি ফসাব পাৰিম। কিন্তু আপুনি যদি তেওঁৰ কিন্তু মাটিৰ লগত মিলি গৈছে। মা দুৰ্গা এই থাৰ্ড আই দি চায়, এই চকু দি নাচায়, এই চকু দি অসুৰে চায়। আমাৰ ভিতৰত থকা অসুৰ বধ কৰিব লাগিলে এই চকুটো দি চাব লাগিব। আপোনাৰ সকলোৰে এই চকু আছে, যাক আমি কৈ থাকো জ্ঞান ৰূপী নেত্ৰ, দিব্য নেত্ৰ। এই চকু খুলিবাৰ বাবেও ওম শান্তি, আপে শান্ত আত্মা হয়। আর যেটো আপুনি রেগুলার প্র্যাকটিস কৰিব, গীতা মন্দিৰত গীতানগৰ মণ্ডপটো তেতিয়া শান্তিৰ অভাৱে আজি খং ৰাগ বিলাক আমাৰ মাজত আহি যায়। সেইকাৰণে খং কৰিব টাইম নালাগে, শান্তিত আমাৰ টাইম লাগে। কিন্তু খং আমাৰ কোৱালিটি নহয়। চাওক, আপোনাৰ ধৰ্ম খং নহয়। যেনেকুৱা পানী আপুনি যিমানেই গৰম কৰক, চাবচোন পানীটো আপুনি গৰম কৰাৰ অলপ পিছত ঠাণ্ডা হৈ যায়। দ্যাট মিন্স পানী যে অরিজিনাল কোয়ালিটি এটো হৈ আছে শীতলতা। সেইকাৰণে আমাৰ चला जाएगा इतनी जल्दी आप और हम भी नहीं जानते हैं। अभी हम स्टेज में हैं, उतरते उतरते कब निकल जाएंगे किसी को पता नहीं। ऑलवेज नेवर रेडी, नाउ और नेवर, कभी भी बुलावा आ सकता है। देखो भाइयों बहनों, ये हमारा कोई नहीं, आई एम द मैसेंजर ऑफ गॉड, हम सब निमित्त है। आज संसार के अंदर ये समय चल रहा है, ऐसे समय पर हम सबको इन एनी सिचुएशन পুষ্পাঞ্জলি লগতে বিনামাঞ্জলি যেতিয়া আনিছোঁ তেতিয়া দুৰ্গা পূজা আমি সকলোৱে জানো। মোবাইল দিয়ে করছে এই বলে তো গিয়া প্যান্ডেল বনাইছে মণ্ডপ বিভিন্ন চাবলৈ অহা নিচিনাই এফালে সোমাই আহিব লাগে, এফালে ওলাই যাব লাগে। কি চাহ এটা জুবিনক চাব আহোঁতে এনেকৈ হৈছিলে, সোমাই ওলাব লাগে। একচন চাহ এটা ওলা চাব আহি এনেকৈ আছে, আৰু ওলা আৰু ওলা এইটোৱে আছিল গীতানগৰৰ সাৰ্বজনীন দুৰ্গা সমিতিয়ে উদ্যোগত উদযাপন কৰা এটা কোটিটকীয়া এটা মণ্ডপ, সোণালী জয়ন্তী বৰ্ষ আছিল, সেইবাবে এনেকৈ বনাইছে।
চাই থাকিবই মানে মন যোৱা মানে ইমান সুন্দৰকৈ মানে বনাইছে ভিডিঅ'ত একচুৱেলি মই ভইচ অভাৰ তেনেকৈ কৰিব মন নাযায় বা নকৰোঁ কিন্তু ইমান মানুহৰ মাজত মোৰ আৱাজটো মই নিজেই শুনা নাপাওঁ আপোনালোকে কেনেকৈ শুনা পাব সেইবাবে ভইচ অভাৰ কৰিব লগা হ'ল হ'লেও সকলোখিনি আপোনালোকক দেখুৱাইছোঁ কেনে লাগিলে কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনে পাইছে কমেণ্ট কৰি জনাব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বহুত দিনৰ পিছত মানে ভিডিঅ' দিয়া হৈছে আপোনালোকে গম পাইছে সেইটোৱে আৰু ভালকৈ চাওক ভিডিঅ'টো শেষলৈকে যাব লাগে